হেল্ল' গাইজ, তো আজি ঘৰত থাকি মানে আমনি লগাৰ কাৰণে এতিয়া বাহিৰৰ মুকলি বতাহ খাবলৈ ওলাই আহিছোঁ। তো ভিডিঅ'টোত আমাৰ ইণ্ডলৈকে চাই থাকক। গাঁৱলীয়া পৰিৱেশৰ পৰা ফুল মজা লৈ পেলাই আমি নিমাতী ফালেকে গৈ আছোঁ। নিমাতী পৰিৱেশটো আৰু ধুনীয়া হ'ব, তো ভিডিঅ' চাই থাকক। গাঁৱলীয়া পৰিৱেশৰ যোনবোৰ মানে শীতল বতাহ আৰু একদম দৃশ্য, প্ৰাকৃতিক দৃশ্য, এইবোৰ একদম দেখিলে মানে মনবোৰ ভাল হৈ যায়। সেইকাৰণে আমি অলপ ওলাই আহিলোঁ আৰু আপুনিও ভিডিঅ'টো চাই থাকক। চাই ভাল পালে লাইক ছাবস্ক্ৰাইব কৰি দিব। তো দেখিছে এইখন নিমাতী, এই ব্ৰহ্মপুত্ৰৰ পৰা অলপ পানী বাঢ়িছে, মানে মেটেকাবোৰ পৰা উঠি আহিছে, গোটেইখন মেটেকা হৈ আছে। তুমি যেন হৃদয়ৰ মলয়া বতাহ, গভীৰ এধাৰৰ এমুঠি পোহৰ। তো গাইছ, আমি একদম ফটো মাৰি মেলি ল'লোঁ। তাৰপিছত মোৰ বসন্তীৰ লগত আকৌ এতিয়া ঘৰলৈ উভতি যাওঁ। তো ভিডিঅ'টো ইয়াতে এণ্ড কৰিছোঁ।